নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ এক্সাম চলি আছে আৰু যাৰ এক্সাম বাকী আছে এতিয়াও দিবলৈ তেওঁলোকে ভিডিঅ'টো ভালকৈ চাওক। যদিও আপোনালোকে এতিয়া বহুত টাইম পাইছে, বেলেগৰ যাৰ ফাৰ্ষ্টতে হৈছিলে তেওঁলোকে ইমান টাইম পোৱা নাই, কিন্তু আপোনালোকে ইমান টাইম পাইছে আৰু এই সুযোগটো মানে এনেই যাব নিদিব। কাৰণ এই বছৰ ইমান পোষ্ট ওলাইছে, অহা বছৰলৈ বা কিমান ওলায় কি ওলায় বা অহা বছৰলৈ ওলাবও পাৰে নোলাবও পাৰে, কোনো ঠিক নাই। সেইবাবে তো আজিকালিতো জানেই আৰু তাতে চাকৰি এটা পোৱা কিমান টান। সেইবাবে আপোনালোকে এইটো সুযোগটো এনেই যাব নিদিব, ভালকৈ এইখিনি কষ্ট কৰক আৰু যিখিনি নেকি কুৱেশ্যন আহিছে সেইখিনি অলপ ভালকৈ চাওক। বিশেষকৈ মেথছখিনি ইমান উল্টা পুল্টা নাহে, মেথছ ছেম আহে, প্ৰায় মানে ছেম নহয় আৰু মেথডকেইটা একে থাকে। তো মেথছখিনি ৰিজনিংখিনি আৰু হিন্দী গ্ৰামাৰখিনি ভালকৈ চাওক, নহ'লে ইংলিছ গ্ৰামাৰখিনি ভালকৈ চাওক আৰু জেনেৰেল নলেজৰ যিখিনি আহিছে কাইণ্ড এফেয়াৰ্ছ ক'ৰ পৰা আহিছে কিমান চনৰ আহিছে সেইখিনি ভালকৈ চাওক। মোৰ ট্ৰেইনিং হৈ আছে মানে সেইবাবে ভালকৈ ভিডিঅ' চিডিঅ' বনাব পৰা নাই। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ সকলোকে। আৰু যিমানখিনি সময় আছে আপোনালোকে সকলোৱে ভালকৈ পঢ়ক এইকেইদিন, মানে পূৰা যিমানখিনি কষ্ট কৰিব গোটেই কষ্ট কৰক, ভালকৈ কৰক। তো ধন্যবাদ।